Hello guys, welcome back to my YouTube channel. So guys, আজি আমি লগৰ এজনৰ ঘৰত গৈ আছো তো লগৰটো আমাক মানে আলহী খাব মাতিছে সেই কাৰণে আমি গৈ আছো লগৰটোৰ ঘৰত তো বলক আমাৰ লগত এটা টাইম হৈছে 9:30 আৰু গাইস আমি জল্দি কে গৈ আছো মোৰ বাসন্তীখন লৈ তো গাইস গৈ থাকোতে মানে দাদা এজন ফোন কৰিলে তো দাদা এজনৰ মানে CSP ওপেনিং কৰিব তো ইয়াতে আমাক অলপ মাতিছে ইয়াত ঘুমাই মেলি আমি লগৰটোৰ ঘৰত যাব লাগিব ইয়াতে আমি ফাৰ্ষ্টত ঘুমাই লওঁ আৰু মোৰ লগত গৈ আছে আমাৰ ডাইৰেক্টৰ তো গাইস ফাইনালি আমি দাদাটোৰ দোকানলৈ আহি পাই গলো আৰু ইয়াত আমি এতিয়া ৰেষ্ট কৰি আছো তো ভিতৰত পূজা চলি আছে আৰু 20 মিনিট মান পাছত ইয়াত উদ্ঘাটনটো হ'ব তো গাইস আপোনালোকে দেখিব পাৰিছে এতিয়া পূজা চলি আছে ইয়াত তো গাইস এটো মোৰ দাদা এজনৰ দোকান হয় মানে নতুন CSP আজি ওপেনিং কৰিছে তো দেখানে মোক মাতাৰ কাৰণে আহিলো আৰু এটা দাদাজনে মই সুধিম মানে এটো ক'ত আছে আৰু ইয়াত কি সুবিধা হয় এটো দাদা হয় এটো ইয়াৰে CSP হয় তো দাদা এটো জেগাটো ক'ত আছে মানে এটো আপোনাৰ লক্ষ্মী নেপালী বস্তি এটো নিয়াৰ আব্বাস টায়াৰ So, আৰু ইয়াত কি সুবিধা হয় মানে ইয়াৰ বিষয়ে অলপমান ইয়াত আমাৰ কেশ উইথড্ৰল কেশ ডিপোজিট মানে যিকোনো বেংকত তুমি একাউণ্ট খুলিব পাৰা সেইবোৰ চিষ্টেম আছে এবাৰ আপুনি আহিব পাৰে ব্ৰাঞ্চত ভিজিট কৰিব পাৰে কেনাটো দেখাই দিয়া ভাইটি আৰু দাদা লগ নাপালে এইটো দাদাটো জন থাকিব তো আপোনালোকে আহিব তো গাইস আপোনালোকে আহিব পাৰে ইয়াত আৰু বহুত ধুনীয়া সাৰ্ভিস পাব আৰু ইয়াত সকলো বেংকৰে পাছবুক বনাই দিয়া হয় আৰু পইচা উইথড্ৰ কৰি দিয়ে তো আৰু মোৰ লগৰ এজন ইয়াত থাকে ইয়াতে থাকে আপোনালোকে প্লিজ আহিব এবাৰ ইয়াক লগ পাই থাকিব আহিলে মানে তো আহিব তো গাইস এতিয়া আমি দাদাটো দোকানৰ পৰা ওলালো আৰু আমি এতিয়া লগৰটোৰ ঘৰলৈ গৈ আছো তো ভিডিঅ'টো শেষলৈ চাই থাকিব কেনে খুলে তো গাইস তো বন্ধ কৰি দিব লাগিব তো গাইস লগৰটোৰ ঘৰলৈ ফাইনেলি আহি পাই গলো আৰু এতিয়া হৈছে লগৰজন হাই অনন্ত ইয়াৰ নাম লগৰজনৰ ঘৰটো এতিয়াই হয় আৰু এফালে চাব পাৰে গাৰ্ডেন বহুত ধুনীয়া এটা গাৰ্ডেন আৰু এতিয়া আমি অলপ ভিতৰত গৈ আছোঁ মানে ইমানে গৰম লাগিছে মানে বহুত ৰ'দ হৈছে আজি তো এতিয়া আমি অলপ বহি ল'ম ফাৰ্ষ্টত ইয়াৰ লগৰজন কি খুৱাব আৰু মানে এতিয়া ভিতৰত ফাইনেলি সোমাই গৈছোঁ আমি ডাইৰেক্টকৈ লগৰজনক সোধাও নাই ডাইৰেক্ট মই আহিয়ে গ'লোঁ ভিতৰত এতিয়া হৈছে লগৰজনৰ ৰুমটো ৰেষ্টুৰেণ্ট ৰুম হয় ন হয় কিবা আন আকৌ খাবলৈ পানী চানী আন বহুত গৰম লাগিছে ন লগৰজন মানে আমাক এতিয়া নাৰিকলৰ পানী খুৱাব মানে এতিয়া সেই নাৰিকল ছিঙিব গৈ আছে গছতে লাগি আছে মানে গছৰ পৰাইতো ছিঙিব লাগিব সেইকাৰণে এতিয়া আহি গ'ল এতিয়া আমি ওপৰত আহি গ'লোঁ মানে একদম চৰ্টত আছোঁ এতিয়া ইমানে গৰম মানে একদম কি ক'ব তো গাইস আমি এতিয়া ঘৰলৈ যাব ওলাই আছোগে তো লগৰটো তাত বহুত টাইম বহিলোঁ আৰু কিবা কিবি খালোঁ এতিয়া আমি মানে ওলাই আছোগে ভাই লগ পাই বহুত ভাল লাগিলে তোক আৰু কেতিয়াবা লগ পামগে আহি থাকি মাজে মাজে আহিবি দে তো আমি এতিয়া ওলাই আছোঁ যাবলৈ তো গৈ আছোঁ দেই তো গাইস ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড সাবস্ক্রাইব কৰিব এণ্ড ৰাইট সাইডৰ বেল আইকনখন বজাই দিব তো আজিলৈ বাই 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 বাই